এটা ভাল খবৰ কি কাৰ্বি আংলং জিলাৰ পশ্চিম কাৰ্বি আংলঙৰ এটা সমষ্টিত আহিছে ৰাইজৰ কেনেকুৱা অনুভৱ ৰাইজৰ খুব ভাল লাগিছে আজি আপোনালোকে চাওক আজি সেই প্ৰতিষ্ঠা দিৱসতে ইয়াত সকলো জাতি জনগোষ্ঠী ইয়াত আহিছে কাৰ্বি আংলং ৰাইজে আহিছে আমি মাতা নাই তেওঁলোকে নিজে নিজে আহিছে লগতে বেলেগ বেলেগ ৰাজনীতি দলবিলাক ইয়াত আহিছে আজি আপোনালোকে দেখিছে ASC দলৰ আহিছে ইয়াত আপোনালোকে দিছে CPIML দলবিলাক আহিছে আজি আপোনালোকে দেখিছে আজি বীৰেন সিং ইংগি প্ৰাক্তন সাংসদ তেখেতেও আহিছে আজি প্ৰাক্তন কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM জনচন বেৰ পৰা আৰম্ভ কৰি মুজাৰিহান ছে তেখেতসকলেও আজি উপস্থিত আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ প্ৰাক্তন অধ্যক্ষ দানিয়েল তেৰণ পৰা আৰম্ভ কৰি ধৰম সিং তেৰণ তেখেতসকলৰ আহিছে আজি কিহৰ কাৰণে আহিছে যে আৰু সকলো দল সংগঠনবিলাক ইয়াত আহিছে কিহৰ কাৰণে আহিছে যে তেখেতসকলৰ যে এটা ফূৰ্তি কিহৰ কাৰণে ফূৰ্তি আনন্দ সেই আনন্দটো কিহৰ যে কাৰ্বি আংলঙৰ প্ৰতিষ্ঠা দিৱসৰ লগতে যিটো বেষ্ট কাৰ্বি আংলঙত যিটো আমাৰ এছেম্বলি ডেলিমিনেশ্যনৰ ছিটটো যে চিফ ইলেকশ্যন কমিশ্যনে আমাক উপহাৰ দিয়াৰ কাৰণে যে জনজাতীয়ৰ কাৰণে এটা উপহাৰ দিয়াৰ কাৰণে আজি সকলো জাতি জনগোষ্ঠীবিলাকে এটা আমি ধন্যবাদ দিছোঁ চিফ ইলেকশ্যন কমিশ্যন লগতে প্ৰধানমন্ত্ৰী লগতে গৃহমন্ত্ৰী আৰু অনাৰেবল চিফ মিনিষ্টাৰ তেখেতসকলক ধন্যবাদ দিছোঁ যে কাৰ্বি আংলঙত ৰাইজে যিটো আশা আকাংক্ষাবিলাকক পূৰণ কৰাৰ কাৰণে অকল কোনো আন্দোলন নোহোৱাকৈ কোনো বন নোহোৱাকৈ কোনো হাংগাই ষ্ট্ৰাইক নোহোৱাকৈ যে তেখেতসকলক আমাক উপহাৰ দিয়াৰ কাৰণে আমি ধন্যবাদ দিছোঁ আৰু আগন্তুক দিনত এনেধৰণৰ আমি আলাপ আলোচনা কৰিলে আমাৰ সমস্যাবিলাকৰ সমাধান হ'ব বুলি মই বিশ্বাস আমি এটা কথা গম পাইছোঁ যে চিফ মিনিষ্টাৰ আহোঁতে প্ৰায় 2000 কোটিতকৈ অধিক আমাৰ কৰিছে এইটো ঘোষণা কৰিছে আৰু লগতে আপোনাৰ দিনত আপুনি প্ৰায় 80 কোটিতকৈ অধিক আজি উদ্বোধন কৰিছে আপোনালোকে চাব যে এই বছৰৰ ভিতৰত এই বছৰ মানে লোকসভা নিৰ্বাচনৰ আগে প্ৰায় 1000 কোটি টকা ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং আমি উদ্বোধন কৰিম ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিমন্ত্ৰণ কৰি তেখেতে যিবিলাকক উপহাৰ দিছে যে ডিফু ফ্লাইঅভাৰৰ পৰা আৰম্ভ কৰি খেৰণি চাৰিআলিটো হাৱাইপোলৈকে যিটো 75 ক্ৰ'ৰ্ছৰ যিটো আমাক উপহাৰ দিয়া তাৰ লগতে যে ৰেচিডেঞ্চিয়েল স্কুল কেন্দ্ৰীয় চৰকাৰ আঁচনি ট্ৰাইবেল এফেয়াৰ্ছৰ পৰা মিনিষ্ট্ৰীৰ পৰা দিয়া হৈছে 31 কোটি টকা সেইবিলাকৰ পৰা আৰম্ভ কৰি যে তাৰালাংচ অডিটৰিয়াম হল 3000কৈ অধিক অডিটৰিয়াম হল ডংকামুকাম অডিটৰিয়াম হল ৱেষ্ট কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট হস্পিটেল 200 বেডেড হামৰেন বোকাজানৰ 100 বেডেড হস্পিটেলৰ পৰা আৰম্ভ কৰি এনেধৰণৰ আঁচনিবিলাক প্ৰায় 1000কৈ অধিক এই আঁচনি আমি এই বছৰৰ ভিতৰতে আমি উদ্বোধন কৰিম আমি টিম কাৰ্বি আংলঙে আমি শান্তি বিচাৰিছোঁ টিম কাৰ্বি আংলঙে সকলো জাতি জনগোষ্ঠীবিলাক আমি মিলি পিটি আমি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙত আমি নিৰ্মাণ কৰিব বিচাৰিছোঁ টিম কাৰ্বি আংলঙে আমি কৰ্ম সংস্কৃতি পালন কৰিব বিচাৰিছোঁ টিম কাৰ্বি আংলঙে আমি বন কালচাৰটো নাইকিয়া কৰিব বিচাৰিছোঁ বক কালচাৰটো আমি ইয়াত বিচাৰিছোঁ স্যাৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ক'ব নেকি বৈঠালাংশটো নাইকিয়া হৈছে যদিও দুটা সমষ্টিত বৃদ্ধি হৈছে ফান আহিব ডেভেলপ হ'ব স্যাৰ কাৰ্বি আংলং তাৰ কাৰণে মই ধন্যবাদ দিছোঁ ধুনীয়াও ক'লোঁ মই যে আমাৰ পোনপ্ৰথমে চিফ ইলেকশ্যন কমিশ্যনক মই ধন্যবাদ দিছোঁ প্ৰধানমন্ত্ৰী মই ধন্যবাদ দিছোঁ গৃহমন্ত্ৰী ধন্যবাদ দিছোঁ আৰু অসমত জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতকো ধন্যবাদ দিছোঁ থেংক ইউ বহুত কষ্ট